গাইজ গুড মৰ্নিং লগতে স্বাগতম জনাইছো পাহাৰী সিস্টেমৰ অন্যটি ভিডিঅ'লৈ তো গাইজ এতিয়া 9 বাজি পাৰ হৈ গৈছে আমাৰ সকলোৱে খোৱা বোৱা হৈ গ'ল আৰু মোৰ মাহঁতো আছেহি মাহঁতৰ লগত মোৰ পেহী পেহা মামা আৰু ভন্টিও আহিছে সকলোখিনি আজি মিলি আমি ফুৰিব যাম বুলি ভাবিছো ঘৰৰ পৰা বেছি দূৰতো নহয় বৰ বেছি ওচৰতো নহয় কাজিৰঙা ওচৰতে বাগৰি বুলি যিখন ঠাই আছে তাৰ পৰা অকমান গৈ এটা ৱাটাৰফলছ আছে থকভাম লাংচু কাৰ্বি ভাষাৰ কিবা এটা ৱাটাৰফলছ কাৰ্বি আংলং জিলাতে অকমান অংশ হেতু পৰে তাত আজি যাম বুলি ভাবিছো আজিলৈকে দেখা নাছিলো আহি পাই কম বাৰু কিমান ভাল লাগিল গৈ এতিয়া কৈ দিব নোৱাৰিম যিহেতু আৰু কিন্তু মনটো বহুতেই বেছি ভাল লাগি আছে বহুত দিনৰ মূৰত আজি ফুৰিবলৈ যাম ফুচু যাব আজি সকলো যাম ভাল লাগি আছে আৰু কি পাৰো কি নোৱাৰো মই বাৰু আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আৰু আধা আধি মই ৰেডি হলোৱে অকল ড্ৰেছ চেঞ্জ কৰিবলৈ আছে বাকিবোৰো ওলাই আছে ঘৰত এতিয়া তাৰ পিছত হে ভাবিলো মই এতিয়া আপোনালোকক লগতে কথা পাতো অকমান তাৰ পিছত ওলামগে আৰু হেয়া আৰু যদি ভিডিওটো ভাল লাগে আপোনালোকে মোক প্লিজ লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু যি সকল মোৰ চেনেলটি নতুন হে সকলে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবিলাক ভিডিওতে আপোনালোক নটিফাই হৈ থাকে ঠিক আছে তেন্তে মই ওলাওগে আপোনালোকক বাৰু দেখাই যাম কি পাৰো কি নোৱাৰো আপোনালোকে ভিডিওটো চাই থাকক ঘৰৰ পৰা যাত্ৰালৈ বৰি আৰম্ভ কৰিছো এতিয়া আৰু ৰাস্তাত কি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া আমাৰ ঘৰৰ গলিটোৱেদি ওলাই গৈ আছো এতিয়া মামাই ড্ৰাইভ কৰিছে ইয়াত গৈছো আমি মামা মা মই পেহী ভন্টি মিষ্টাৰ আৰু ফুচু পেহা গৈছে ইয়াৰে ফ্ৰেণ্ডৰ লগত ফ্ৰেণ্ডৰ গাড়ীত গৈছে পেহা আৰু আমি কিটাই ইখনতে গৈছো মিষ্টাৰৰ মা আৰু ভন্টি নগল তেওঁলোক নাযাওঁ বুলি ক'লে সেই কাৰণে আমি খিনি ওলালো যাবলৈ ইফালে গৈ আছো আমাৰ গন্তব্যস্থানলৈ বুলি মুক্ত আকাশ সেউজীয়া প্ৰকৃতি ইমান মজা লাগিছে গৈ ঠাণ্ডা ঠাণ্ডা হাৱা আৰু লগতে ফেমিলি কি মজা হে এইফালে একদম ওপৰত ওলাই একদম খিৰিকী বাহিৰত ওলাই মিষ্টাৰে ভিডিঅ' কৰিছে আচলতে মই কৰিব নোৱাৰিলোঁ ভালকৈ ভিডিঅ' ফুচুক যিহেতু লৈ গৈছিলোঁ সিও আমনি কৰে যে সেইকাৰণে ভিডিঅ'বিলাক প্ৰায় মিষ্টাৰে কৰিলে এতিয়া গৈ আছোঁ আমাৰ গন্তব্যস্থান আৰু আগফালে এয়া হাতী আজি ফুচুৱে হাতী দেখি বহুত বেছি ভাল পালে আজিকালি ডাঙৰ হৈছে যে তেনেকৈ দেখা নাই যিখিনি বস্তু চিনি পায় আজিকালি দেখিলে সি ফূৰ্তি কৰে আৰু ভাল পায় বহুত ধুনীয়া পৰিৱেশ সেউজীয়া পৰিৱেশ ভাল লাগে তেনেকৈ গৈ সকলোৰে লগত আৰু এইখন যে সাইনবোৰ্ড এইখনত লিখা আছে ইপিনে এনিমেলছবিলাক অহা যোৱা কৰে কাৰণে এইটো মানে এইখিনি অলপ লাহে লাহে গাড়ী চলাবলৈ কয় এই আগত দেখিছেনে এইখন আৰ্মি জোৱানৰ গাড়ী আগতে মানে গাড়ী দেখিলে আৰ্মি গাড়ী দেখিলে স্কুলত থাকিলেও বাহিৰত ওলাই বাই দিওঁ তেওঁলোকেও দিয়ে আমি খুব ফূৰ্তি কৰোঁ বহুত ভাল লাগে আপোনালোকে যিসকলে তেনেকৈ বাই দিয়ে মোক কমেণ্ট কৰি জনাবচোন আৰু আগত পাম এতিয়া এইখন হালধিবাৰী বুঢ়ীমাই থান আৰু ৰাস্তাত অহা যোৱা লোকসকলে ইয়াত সকলোৱে সেৱা কৰি যায় আমিও কৰিলোঁ বাৰু আৰু এইফালে গৈ আছোঁ এতিয়া গাইজ এতিয়া আমি বাগৰি ৱাটাৰফলছলৈ যাবলৈ ওলাইছোঁ আপোনালোকক কি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম মোৰ ফালৰ পৰা আৰু এতিয়া যাম ইয়াত অকণমান ৰখিছোঁ কিবা পানী বটল ল'ব লৈছোঁ তেনেকৈ তাত অকণমান ৰখিলোঁ সেইকাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত কথা দি অকণমান পাতি লওঁ এতিয়া ৱাটাৰফলছ যাম আপোনালোকে চাই যাব যিখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঠিক আছে তেন্তে ব'লক আমি ৱাটাৰফলছত
গৈ আপোনালোকক লগ পাই আছোঁ ঠিক আছে বলক গাইজ এইপিনে ৰাস্তাটোৱেদি যাম এতিয়া আমি আৰু ইয়াতে গাড়ী ৰখাব লাগিব এইখিনি খোজকাঢ়ি যাব লাগিব ৰাস্তাটো যিহেতু সৰু আৰু পাহাৰীয়া ৰাস্তা সেইকাৰণে আমি এতিয়া খোজকাঢ়ি যাব লৈছোঁ ছাতি লৈ আহিছোঁ বহুত ৰ'দ দিছে সেইকাৰণে ছাতি লৈ আহিছোঁ দেখাই যাম আপোনালোকক কি কি বাৰু ঠিক আছে যে মা ইজনী পেহী চব আহি আছে দেখাই আছোঁ ৰ'ব বেক কেমেৰা কৰি দেখাই আছোঁ সকলো ये प्यारी बहना आगे आगे पूरा फूलों का तारों का चमका कहना है 1000 में मेरी बहना है बहना पूरा आगे आगे गई আছিল এইপিনে আহি আছে পিছফালে মাহঁতো ৱাও কি ধুনীয়া পৰিৱেশ চাওকচোন ভিউটো ইমান মজা লাগিছে ন আৰু ভিডিঅ'টো চাই কিন্তু লাষ্টত জনাব নাপাহৰিব আপোনালোকক কেনেকুৱা লাগিল এয়া মামা আহি আছে পিনে বেহনা একদম লাষ্টত এৰি থৈ আহিলোঁ এইখিনি কিন্তু মিষ্টাৰে ভিডিঅ' কৰিছে দেই এইবোৰ বহুত পিছল মই ফুচুক ধৰি আহিছোঁ মিষ্টাৰে কৰি আহিছে মই বহুত লাষ্টতে আছোঁ এয়া চাওক একেবাৰে লাষ্টত মই ছাতি লৈ লৈ ৰ'দ দিছে যে ফুচুক সেইকাৰণে ছাতি লৈ আহিছোঁ মই ভাবিছোঁ ফটো মাৰিছে নেকি মোক ভিডিঅ' কৰি আহিছে মই এনেই পষ্ট দি দিছোঁ আৰু প্ৰাগ নিউজো গৈছিলে ইয়াত এইটো গন্তব্যস্থান বেড নিউজ মই যাব তালৈকে একদম নোৱাৰিলোঁ এয়া ৱাও ময়ো সেই মোবাইলতে চাইছোঁ আৰু ৰিয়েলত অকণমান দেখিছিলোঁ যদিও ভালকৈ মানে একদম ওচৰত যাব নোৱাৰিলোঁ একদম গাদুম লাগি গৈছিল দেখি নেক্সট টাইম যেতিয়া ফুচু ডাঙৰ হ'ব নিশ্চয় ইয়াত আহি এবাৰ গা ধুইহে যাম ইমান ধুনীয়া লাগিছে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে আৰু কাজিৰঙালৈ যিসকল পৰ্যটক আহে এইটো ভিউ আৰু এই ৱাটাৰফলছৰ মজা ল'বলৈ আমেজ ল'বলৈ কিন্তু এবাৰ আহি যাব দেই সেইটোতকৈ সম্পূৰ্ণ পৃথক আৰু সুকীয়া আমেজ ইয়াত আছে গতিকে কাজিৰঙালৈ যিসকল পৰ্যটন এনেকুৱা এটা আমেজ বিচাৰি আহে তেওঁলোকৰ কাৰণে খুব সুন্দৰ ঠাই আমি সকলোকে আহ্বান জনাইছোঁ আহক চাই যাওক এই ধুনীয়া আৰু নান্দনিক পৰিৱেশ খুব ভাল লাগিছে ইয়াত জলপ্ৰপাতটো এনেই কিমান চনত আৱিষ্কাৰ হৈছিল বুলি গম পাওঁ আমি গম পোৱা মতে 1960-61 চনতে এই জলপ্ৰপাতটো আৱিষ্কাৰ হৈছিল আৰু ইয়াত বিদ্যুৎ প্ৰকল্প ইয়াত আৰম্ভ হোৱা বুলি আমি গম পাওঁ চন্দ্ৰফুকন নামৰ এগৰাকী ব্যক্তিয়ে এই জলপ্ৰপাতটো প্ৰথমতে আৱিষ্কাৰ কৰিছিলে ইয়াৰ এটা ইতিহাস আছে দীঘলীয়া ইতিহাস আৰু সেই হেৰাই যোৱা ইতিহাসটো আজি পুনৰ উদ্ধাৰ হৈছে ভাল লাগিছে আচলতে ময়ো ইমানখিনি কথা গম পোৱা নাছিলোঁ এজন লোকে কৈ দিয়াৰ পিছতহে ইয়াৰ মেইন ৰিজনটো গম পালোঁ ভাল লাগিল তেওঁৰ কথাখিনি শুনি আপোনালোকো চাগে ভালেই লাগিল নহয় জানো ইয়াৰ পূৰা ফটো উঠাত ব্যস্ত সকলো ইমান তলত দেখিছেনে মই বাৰু তলতে আছোঁ মিষ্টাৰে কৰি আহিছে এইবিলাক এয়া কাপলছ গ'ল হাতত ধৰি একদম আচলতে মোৰ পেহা এওঁলোকৰ লগতে গৈছিল যিজন এতিয়া আগত গৈ আছে এওঁলোক আৰু এতিয়া পাই গ'লোহি পেট পূজা কৰাৰ ঠাই আৰু আহিলোঁ আয়ৰা পেট পূজা আৰু এইটো ইয়াৰ পৰিৱেশটো কিন্তু বহুত বেছি ধুনীয়া আছিল বহুত ডাঙৰ এলেকা হয় আৰু দেখিবলৈ বৰ ধুনীয়া ভিতৰখনো বৰ ধুনীয়া এজন চাওঁদেৱো আমাৰ পেহা এওঁৰো ইউটিউব চেনেল এটা আছে তেওঁ একদম পূৰা ভিডিঅ' কৰাত ব্যস্ত এইপিনে হাত ধুই যাবৰ কাৰণে মই আৰু অলপ আগত দেখাই দিছোঁ এনেই এয়া চাওঁদেৱো আগে এবাৰ এইটো বহুত ডাঙৰ কলনী হয় ভাল লাগে ইয়াৰ পৰিৱেশটো কিন্তু মোৰ বহুত ভাল লাগিল ইয়াত পাৰ্কো আছে ভাল লাগিল ইয়াতো আহি আৰু যিসকলে ইয়াত আহি পোৱা নাই এবাৰ আহি চাওক পৰিৱেশটো আমেজো ল'ব লগতে টেষ্টি খানাও খাই যাব পাৰিব আৰু দুখনমান ফটো উঠিছিলোঁ ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এয়া পেহীৰ লগত ৱাটাৰফলছতে
এয়া অকলে এখন মাৰিছিলোঁ দেখাই দিছোঁ আৰু এইফালে মা মই ফুচু পেহী চেলফি এতিয়া মা মই আৰু ফুচু এয়া আৰু দিয়া কৈ দিয়া এইটো হাই হাই কৈ দিয়া ফুচু হাই হাই কিয় হাই হাই মোবাইল লাগে ৱা তাৰ উৎপাতবোৰ দেখিছেনে বাৰু আচলতে মই ভিডিঅ' কৰাৰ আগত সদায় সি তেনেকুৱা কৰে মোবাইল টানিব যায় আৰু আজিকালিতো তাক খাওঁতে বা এনেই খেলি থকা সময়তো মোবাইলটোৱে লগা হৈছে কি ক'ম আৰু তাৰ কথা যিমানে ডাঙৰ হৈ আছে সিমান বেছি তাক মোবাইলৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়ি আহিছে আৰু দেখিছোঁ মানে যিবিলাক আজিকালি সৰু ল'ৰা ছোৱালীক দেখোঁ প্ৰায় মানে মোবাইলটো মানে পালে সিহঁতক আৰু একো নালাগে বাৰু যি কি নহওক কালি ঠাইখনলৈ গৈ বহুতেই বেছি ভাল লাগিল কিন্তু এটা বেড নিউজো আছে কালি মই ওপৰলৈ যাব নোৱাৰিলোঁ মানে ওপৰলৈ উঠিব নোৱাৰিলোঁ ফুচুক যিহেতু লৈ গৈছিলোঁ আচলতে ফুচুক মাহঁতে ৰাখি থৈ দিছিল কিন্তু মই বহুত ওখ মানে মই খোজকাঢ়িব নোৱাৰিলোঁ ইমান ওপৰত উঠিব নোৱাৰিলোঁ বহুত পিছলো আছিল সেইকাৰণে ক'লে মিষ্টাৰে তুমি তলতে থাকা মই ভিডিঅ'টো কৰি আনিম ওপৰখিনি সেইকাৰণে ওপৰৰ ৱাটাৰফলছ একদম ওচৰতে থকা ভিডিঅ'টো মিষ্টাৰে কৰি দিলে যিহেতু মই ওপৰলৈকে যাব নোৱাৰিলোঁ আৰু সেই মোক তাত দেখা নেপালে আপোনালোকে তথাপিতো বহুত বেছি ভাল লাগিল কালি ঘূৰি ফুৰি আচলতে বহুত দিনৰ মূৰত গোটেই ফেমিলিটোৰ লগত ফুৰিব পাৰিলোঁ সেইকাৰণে বহুত বেছি মোৰ মনটো ভাল লাগি আছে কিন্তু আজি মনটো আকৌ বেয়া লাগি গ'ল কাৰণ সকলোখিনি গ'লগৈ আজি মাহঁত বহুত দিনৰ মূৰত লগ পাইছিলোঁ সেইকাৰণে বহুত বেছি ভাল লাগিছিল কিন্তু আজি আকৌ গ'লগৈ কেতিয়া লগ পাম সেইটো ঠিকনা নাই এতিয়ালৈকে ঠিক হোৱাই নাই আকৌ কেতিয়া লগ পাম বাৰু যি কি নহওক আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ প্লিজ চেনেলটি লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটি যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইবেই কৰা নাই প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবিলাক ভিডিঅ' আপোনালোক ন'টিফাই হৈ থাকে ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ নতুন এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই